নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আহকচোন আজি মায়ে বনোৱা মাছৰ জোলখনকে আপোনালোককো দেখুৱাই যাম। মায়েনো কেনেদৰে বনালে। এয়া কেইডোখৰমান মাছ লৈ ল'লে আৰু এতিয়া কেৰাহীৰে দি গৰম হৈ গ'ল। ইয়াত তেলকণ দি দিয়া গ'ল। গৰম হ'লে তেলখিনি ইয়াতে আমি অকণ নিমখ দি দিলোঁ, কিয়নো নিমখ দি দিলে মাছখিনি কেৰাহীৰ তলিত লাগি নধৰে। সেইখিনি হৈয়ে গ'ল আমাৰ। এতিয়া নমাই ৰাখিলোঁ। এতিয়া কাৰীখিনিৰ কাৰণে অকণমান সৰিয়হৰ পেষ্ট, এইখিনি আদা নহৰু পেষ্ট আৰু এইটো গোটা ধনিয়া পিচি পেলাই আমি পনীয়া কৰি লৈছোঁ, চেকি লৈছোঁ। এতিয়া আলু এইখিনি আৰু তেজপাত, শুকান জলকীয়া। এতিয়া কেৰাহীত তেজপাত, শুকান জলকীয়া আৰু অলপ পাঁচফোৰণ দি দিম। ইয়াত আদা নহৰু পেষ্ট আৰু বেহৰৰ পেষ্টখিনি দি দিয়া গ'ল। অলপমান লৰাই থাকিব লাগিব। ইয়াতে অকণ জিৰা গুড়ি, অকণ ধনিয়া গুড়ি আৰু হালধি দি দিয়া হ'ল। এতিয়া ইয়াতে আমি আলুখিনি দি দিম। তেতিয়া সোৱাদ অনুযায়ী নিমখ আৰু অকণ চেনি দি দিয়া গ'ল। এতিয়া ধনিয়াৰ এইখিনি দি দিলোঁ, পেষ্টখিনি। আমি এইটো গোটা ধনিয়া পিচি পেলাই চেকনিৰে চেকি পানী কৰি লৈছোঁ। এতিয়া অকণ পানী দি দিয়া গ'ল। এতিয়াতে মাছখিনি দি দিয়া গ'ল। এতিয়া আৰু অলপমান টাইমৰ কাৰণে ঢাকনিটো লগাই দিম। এয়া নমোৱাৰ আগত অকণমান কচুৰি মেথি পাত, যিটো কচুৰি মেথি, এইটো দি দিলোঁ। এয়া হৈ গ'ল ৰেডি। খাবলৈ বহুতে সোৱাদ হয়, ধনিয়াৰ গোন্ধটো থাকেই। আপোনালোকেও অলপ এনেদৰেও কেতিয়াবা বনাই চাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিন্তু যাতে আগলৈকে আকৌ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ।